হয় বন্ধুসকল, আৰু মই কৈছিলোঁ আপোনালোকক য'ত মানে ডেম বনাব সেই জেগাটো দেখামগৈ বুলি কৈছিলোঁ, কিন্তু মোক আপোনালোকে ক্ষমা কৰি দিব। কাৰণ কেলৈ ইমানখিনি দূৰ যোৱাটো সম্ভৱ নহয়, কাৰণ এইডোখৰ পৰা মানুহ মানে এনেকৈ খোজে যাবলৈ নোৱাৰে, মানে যাবলগীয়া হ'লে নাৱত যাব লাগিব। আৰু ইয়াততো নাও নাই একচুৱেলি, মানে ইয়াত যিখিনি পাহাৰীয়া মানুহ ইয়াত মানে কাম কৰা মানুহ ইয়াত দেখিছে আপোনালোকে। মই আপোনালোকক জুম কৰি দেখাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ সিমান। এইফালে এইখন দেখিছে নহয় বাঁহৰ এইখন, ইয়াত মানে পাহাৰৰ ওপৰৰ পৰা মানে সিহঁতে বেত বাঁহ এইবিলাক কাটি আনে আৰু এইবিলাক মানে সিহঁতৰ বিজনেছ। আৰু মই এইডোখৰৰ পৰা আগলৈ যাব নোৱাৰোঁ, আৰু আপোনালোকে মোক ক্ষমা কৰি দিব, কাৰণ মই আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ ডেম বনোৱা জেগাটো, কিন্তু আপোনালোকক মই দেখুৱাব নোৱাৰিলোঁ। এইখনৰ নাম হ'ল মেলেং। একচুৱেলি মই আপোনালোকৰ নামটো কৈ দিয়া নাছিলোঁ, সেইজনে দেখিছ নাই কিমান ধুনীয়াকৈ আহি আছে, আপোনালোকেতো নিশ্চয় দেখিছেই। সেইটো কাৰণে মোক ক্ষমা কৰি দিব, মই আগলৈ আপোনালোকক আৰু মানে দেখুৱাবগৈ নোৱাৰিলোঁগৈ। আপোনালোকৰ ওচৰত মই ক্ষমা খুজিছোঁ। বাৰু হ'ব, বাই। এই কেইজনক দেখিছেনে ৰাইজসকল, ইমান ধুনীয়াকৈ লৈ লৈ গৈ আছে। এইয়া আৰু এখন আহি আছে সেইয়া। এতিয়া এই এখনত উঠিম বুলি গৈ আছে, মানে মই যেতিয়া নামিম নহয় এখেতক মানে মই ভালকৈ ৰখাই পিনি চিনাকি কৰাই দিম ক'ৰ হয় কি কথা আৰু কিহৰ কাৰণে নিয়ে এইবিলাক কথা কৈ দিব তেখেতে। যোনখনত আমি উঠি আছোঁ মেলেংখনৰ অনাৰ হয় সেইজন। আপোনালোকক চিনাকি কৰাই দি আছোঁ অলপ পাছতে গৈ মেলি। এতিয়া আমি ইয়াত গৈ আছোঁ, দেখিছে নাই ৰাইজসকল, কেনেকুৱা লাগিছে বাৰু এবাৰ নিশ্চয় কমেণ্ট কৰি জনাই দিব। আৰু এইফালে দেখিছ নাই পিকনিক খোৱা মানুহ আহি আছে, আমাৰ পূৰা ঘূৰিবলৈ আহিছে, মানে আমি যেনেকৈ ঘূৰিবলৈ আহিছিলোঁ তেখেতলোকে আহিছে। এতিয়া আমি আহি আছোঁ তাৰপিছত বাই বাই, গৈ থাকা তুমি, আমি ইয়াত গৈ আছোঁ। ভাল লাগিছেনে ৰাইজসকল, কেনেকুৱা লাগিছে বাৰু? আপোনালোকে কেতিয়াবা এনেকৈ নিশ্চয় কেতিয়াবা এনেকৈ দেখিছিলেনে যে এনেকৈ মেলেঙত যে মানুহ যাব পাৰে উঠি মেলি এখন কিবা? আমি দেখিছোঁ নিশ্চয় মেচিন নাও কিবা সেইবিলাকত গৈ থকা দেখি পাওঁ, কিন্তু আমি মানে যিখিনি মানুহে মানে সজোৱা সেইখিনিতো আমি আজিলৈকে উঠি পোৱা নাই। কিন্তু আজিয়ে মানে প্ৰথমবাৰ লাইফত বহুত হেপ্পী মই, মানে বহুত মোৰ মানে মনটো ভাল লাগি গ'ল। কিন্তু মই লাইফত এটা কৰি নোপোৱা কাম আজি কৰিলোঁ, কাৰণ এইজনকতো চিনি পায়, এইজন মোৰ লগৰ হয়। এখেতক মই চিনাকি কৰাই দিম এইবোৰ ক'লৈ নিয়া হয় আৰু কি কামত নিয়া হয়, ক'ৰ পৰা আনি আছে সেইবিলাক মই চব চিনাকি কৰাই দিম আপোনালোকক এবাৰ। নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টো একোনো স্ক্ৰিপ্ট নোহোৱাকৈ চাব, আপুনি লাষ্টলৈকে আপোনালোকে তেতিয়াই গম পাই যাব। এই বহুত স্ক্ৰিপ্ট oh my god মানে ধাক্কা লাগি গৈছিলে এই পাহাৰটোত যে, সেইটো কাৰণে অলপ মানে বহুত স্পীড এতিয়া গৈ আছোঁ মই। আৰু এজন মানুহ দেখুৱাম, সেইজন দাদা হয় মাছ মাৰি আছে। দাদা মাছ পায়নে, ডাঙৰ মাছ? এইয়া বোলে ডাঙৰ মাছ নাপায়গৈ বোলে ইমানকৈ, কেতিয়াবা পায় বোলে, সৰুৱে পায় বুলি কৈছে বেছিকৈ। কাৰণ আমি সৰু মাছেই খাওঁ ন, সৰু মাছটো খাই বেছি টেষ্টি হয়। কাৰণ কেলৈ ওচৰৰ যিখিনি আমি লোকেল ধৰি খোৱা সৰু মাছ হয়, সেই সৰু মাছবিলাক খাইতো বহুত ভাল লাগে ন ৰাইজসকল। কাৰণ কেলৈ ডাঙৰ মাছ আমি কিনি খোৱা যিখিনি চালানীয়া মাছ সেইখিনি খাই, আৰু এই নদীত আমি যিখিনি ধৰোঁ এয়া পানী ইয়াত যিখিনি আমি ধৰি খাওঁ এইখিনি সমান মানে ইণ্টাৰেষ্টিং, মানে ভাল মাছ মানে আমি খাই পোৱা নাই আজিলৈকে। কাৰণ এইবিলাক হ'ল ফ্ৰেছ, সেইবিলাক কি কৰি আনে মই নিজে নাজানো, কিন্তু কাৰ্টনত বৰফ দি বহুত দিনলৈ থৈ দিয়ে মৰাৰ পিছতো। ইয়াতো আজি ধৰি নিম, জীয়াকৈ নিম, ঘৰ নিম, মাৰিম, ইয়াতে হ'লেও মৰিলেও একো নাই, এঘণ্টা 1.5 ঘণ্টা পিছত খালে একো নাই ন ৰাইজসকল। সেইটো কাৰণে আপোনালোকেও নিশ্চয় চেষ্টা কৰিব যে নদীৰ মাছ খাবলৈ কাৰণে। নদীৰ মাছ এটা খোৱা এটা ইণ্টাৰেষ্ট বেলেগ, আৰু এটা আপুনি চালানীয়া মাছ খোৱা এটা ইণ্টাৰেষ্ট বেলেগ হয়। সেইটো কাৰণে আপোনালোকক কৈছোঁ মই, আপোনালোকেও চেষ্টা কৰিব এনেকৈ এদিন নদীলৈ আহি নিজে জাল লৈ মাছ মাৰিবলৈ। আৰু গৈ আছোঁ এতিয়া এইকেইজন দাদাকেইজন যে উঠনি মই মাত দি গৈছিলোঁ, মাছ ধৰি আছোঁ বুলি কৈছিলে যে, এইকেইজনে দাদাকেইজন লগ পাই গ'লোঁ। এতিয়া সেই দাদাজনৰ লগত মই কথা এটা পাতি চাম দেই। দাদা
মাছ পাইছেনে? এইফালে মাছটো এবাৰ দেখাই দিয়াচোন, দেখাই দিয়া। অ' দাদা দেখাই দিয়া। এই ইয়াত দেখিছ নাই দাদা, মাছ পাইছে বোলে, দেখাই দিছে ন আপোনালোকক। এনেকৈ নদীত দেখিছ কিমান ধুনীয়া ধুনীয়া মাছ মাৰে। আমি একচুৱেলি কিনা য'ত আমি কিনি আনি খোৱাতকৈ এই নদীৰ মাছটো নিজে ধৰি খোৱাটো এটা বেছি ভাল ইণ্টাৰেষ্টিং হয়। আৰু এতিয়া গৈ আছোঁ আমি দূৰলৈ, আমাৰ নিজৰ মানে পিকনিক প্লেচত পাই যাম আমি অলৰেডি। যেতিয়া আমি ৰখিম সেই দাদাজনৰ লগত চিনাকি কৰাই দিম, আৰু এখেতৰ নাম কি আৰু ঘৰ ক'ত, এই বস্তুবোৰ কিহৰ কাৰণে অনা হয় অলৰেডি মই আপোনালোকক ইয়াৰ অনাৰ লগত মই চিনাকি কৰাই দিম আপোনালোকক। এতিয়া আমি বৰ্তমান গৈ আছোঁ পিকনিক প্লেচলৈ। এইখন দেখিছেনে ৰাইজসকল? এই আমি বহুত কিমান ভালেখিনি দূৰ ভিতৰৰ পৰা আহি আছোঁ। মিনিমাম আমি এতিয়া 5 মিনিটমান আহিলোঁৱেই অলৰেডি। 5 মিনিটমান অহাৰ পিছত আৰু গৈ আছোঁ এতিয়া আগলৈ, আৰু কিমান বা দূৰ যাবলগীয়া হয় আমি অলৰেডি নিশ্চয় গম পাই যাম আপোনালোকৰ ওচৰত। সেইজন দাদাজন এতিয়া গৈ আছে দূৰলৈ, আমিও গৈ থাকিম লাহে লাহেকৈ। কিমান ধুনীয়া লাগিছে হয় নাই দেখি মেলি। আজি মই কিন্তু প্ৰথমবাৰ লাইফত এনেকৈ উঠি পাইছোঁ দেই, কিন্তু আগতে মই উঠা নাছিলোঁ কোনো এদিন এনেকৈ। এইখন নদীখন দেখিছেনে? পাছলৈ আমি গৈ থাকিম, আৰু সেইফালেও আগত মাছ মৰা মানুহ গৈ আছে অলৰেডি। আমি এতিয়া গৈ আছোঁ, আৰু মানে আপোনাক মই সেই মানুহজনৰ লগত চিনাকি কৰাই দিম আপোনালোকক। আৰু মই মানে এনেকৈ শুনিছোঁ আপোনালোকেও আহক ইয়ালৈ এদিন, জীয়াঢল মুখলৈ পিকনিক খাবলৈ আহি মানে আগলৈ যাব, আগলৈ গৈ মেলি এনেকৈ মানে মেলেং বা আনা বেত এইবোৰ আনা মানুহৰ লগত আপোনালোকেও চিনাকি হৈ মেলি এনেকৈ এবাৰ উঠি চাব, কেনেকুৱা লাগে নিশ্চয় আপোনালোকে মোক কমেণ্ট কৰি জনাই দিব। আৰু ভিডিঅ'টো ভাল পালেতো আপোনালোকে শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ মই মৰম চেনেহ যেতিয়া পাই যাম, মই সদায় এটা নতুন প্ৰত্যেক দিনে প্ৰতি নতুন এটা টপিকৰ ওপৰত নতুন এটা ভিডিঅ' বনাই যাম। আৰু সেই ভিডিঅ'বিলাক বনাই গৈ থাকোঁতেই আপোনালোকলৈও মই আগবঢ়াই দিম প্ৰত্যেক দিনে এটা ভিডিঅ'। আৰু কেনেকুৱা লাগে এইবিলাক কথাও মই ক'ম আপোনালোকক। আৰু মই আজি আহি আছোঁ এতিয়া পিকনিক খাবলৈ আহোঁতে মই এটা বহুত ভাল অভিজ্ঞতা পালোঁ। কাৰণ কেলৈ এইটো এটা মানে নদীত কেনেকৈ মাছ ধৰা হয়, আৰু কেনেকৈ নদীত এতিয়া বাঁহৰ ওপৰত বহি থাকিব পৰা যায়, সেইটো এটা আমি অভিজ্ঞতা পাই গ'লোঁ। পোৱাৰ কাৰণে মোৰ এটা বহুত নিশ্চয় মানে ভাল লাগিছে। আৰু মানে কিমান ভাল লাগিছে মই নিজে ক'বলৈ নোৱাৰোঁ, কাৰণ এইফালে এই পিকনিক খাবলৈ কাৰণে মানুহ গৈ আছে অলৰেডি। এইফালে আগত খাব নেকি বোলে, এই ভণ্টিজনী গৈ আছে মানে এইজন, এইয়া ভণ্টি এজনী বিৰাট স্পীড ধৰিছে হ'লে। আমি এতিয়া গৈ আছোঁ ৰাইজসকল তলত গৈ মেলি আপোনালোকক নিশ্চয় মই কমেণ্ট কৰি জনাই দিম, মানে আপোনালোকে কেনেকুৱা হয় কি কথা, ইয়াত আহিলে কিমান ভাল লাগে। দেখিছ নাই ৰাইজসকল কেনেকৈ মই বহি আছোঁ, ইয়াত দেখিছ পানী, এইখিনি পানী। এতিয়া গৈ আছোঁ, আৰু এনেকৈ গৈ কিমান দূৰ অতিক্ৰম কৰোঁ তো একেলগে গম পাব, আৰু আমি পাছত বহি যায়হে মানুহ হয় নাই ৰাইজসকল। বাৰু মই এতিয়া যেতিয়া নামিম তেতিয়া আপোনালোকক চিনাকি পৰিচয় কৰাই দিম, ক'ৰ পৰা কি হয় কি নহয়। এয়া দেখিছে নাই কিমান ধুনীয়া লাগিছে হয় নাই প্লেচটো, গৈও ভাল লাগিছে, দেখিও ভাল লাগিছে। আপোনালোকৰ মৰম চেনেহ পালে মই সদায় এনেকৈ নতুন এটা ভিডিঅ' বনাই আগলৈ আগবাঢ়ি যাম বুলি আশা কৰি আছোঁ। আৰু সদায় নতুন ভিডিঅ', নতুন জেগা, নতুন টপিক মানে সকলোবোৰ আপোনালোকক মই দেখুৱাম বুলি ভাবিছোঁ, কথা দিছোঁ আপোনালোকক দেখুৱাম বুলি। অকল ভবাই নহয় মানে মই কথাও দিছোঁ আপোনালোকক দেখুৱাম বুলি, আৰু সেইমতে মই দেখুৱাবলৈ চেষ্টা কৰিম। সদায় যাম এটা নতুন জেগাত, আৰু নতুন বস্তু, নতুন আমাৰ গাঁৱলীয়া আৰু পাহাৰীয়া ভিতৰৰ যিবিলাক সেইবিলাক মই সকলোবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই গৈ থাকিব। আৰু যিবিলাক মানে এয়া দাদাজনে কৈছে মানে ইয়াৰ সোঁতটো নাই মানে একচুৱেলি, মানে বস্তুটো বহল ন বেছিকৈ, আৰু দটো বেছি যে, সেইকাৰণে ইয়াৰ সোঁতটো নাই মানে। আপোনালোকে সোঁত কিহত হয়, বোৱতী নদীৰ সোঁত মানে ক'ত বাঢ়ি যায় আপোনালোকেতো নিশ্চয় জানেই, কেনেকুৱা অৱস্থাত বোৱতী নদীৰ পানীৰ সোঁত বেছি হ'ব আৰু কেনেকুৱা জেগাত সোঁতটো কম হয় আপোনালোকেতো নিশ্চয় জানেই, সেইটো মই নক'লেই হ'ব। আৰু এতিয়া গৈ আছোঁ, আমাক ক'ত নমাই দিয়ে এখেতে গম পাই যাব। নমাওঁতে মই এখেতৰ লগত মই কথা বতৰা পাতি সকলোবোৰ চিনাকি পৰিচয় কৰাই দিম।
এইখন কি হয় আৰু কিহৰ কাৰণে আনে এইবোৰ, আৰু ক'ৰ পৰা আনিছে আৰু কেনেকৈ অনা হয়, এইখিনি আনিবলৈ হ'লে কেইদিন লাগে, এইবিলাক কথা মই সকলোবোৰ আপোনালোকক ভিডিঅ'ৰ যোগেদি ক'বলৈ চেষ্টা কৰিম। এতিয়া নমাৰ পিছত মই আপোনালোকক কৈ দিম। বাই বাই। হাই গাইজ, পালোহি এতিয়া আমি নামিম আৰু এয়া আমাৰ নামা জেগাৰ ওচৰ আহি পাইছেহি। এতিয়া বহুত দূৰৰ পৰা উঠি আহিলোঁ আপোনালোকৰ আশীৰ্বাদত, মৰম চেনেহবোৰ এনেকৈ সদায় যেন দি যায় এয়া কামনা কৰিছোঁ আপোনাৰ মই। হা এইডোখৰ ৰখিব লাগিছিল অলপ। আহি পালোঁ যেনে তেনে জাপ মাৰি নামিছোঁ। বাৰু হ'ব দিয়া, চিনাকি পৰিচয় কৰি দিবলৈ নহ'লগৈ, গুচি গ'লগৈ বোলে তাই, অলপ লেট হৈ গৈছে বোলে। বাই।